আমাৰ সাৰ্কেল অফিস বিলাকত যিবিলাক মাটিৰ দালাল মানে শব্দটো প্লেইনলি মই কৈছো সিহঁতি মোৰ নিজৰ কামো মই সিহঁতক দিলেহে কৰাইছো আৰু তাকো মই মন্ত্ৰী হৈ থাকোতে মই নিজৰ কাম সিহঁতক দি কৰাইছো পাব্লিকলে নহয় গৈ কামটো কাৰোবাক ধৰিব লাগে তো এতিয়া যেতিয়া মিছন বসুন্ধৰা চলিব তাতে দালাল য'ত দালাল যায় মই কিন্তু এৰেষ্ট কৰাই দিম গতিকে সাৰ্কেল অফিচাৰ এজনৰ আটাইতকৈ আজিৰ দিনত অসমত ডাঙৰ চ্যালেঞ্জ কি যে নিজৰ অফিসটোত এজন মানুহে কেনেকে নিজে গৈ কামটো কৰাই আনিব পাৰে কোনো অসমৰ সাৰ্কেল অফিচাৰ তুমি বহা তুমি ইটলে তোমাক কোৱা যেন লাগিব মানে আমাৰ মই দুমাহ আগতে জয়েন কৰিছো স্যাৰ বৰ্তমান আমাৰ ডেশবোৰ্ডত একো পেন্ডিং নাই স্যাৰ যিমানখিনি আহে আমি ৰেগুলাৰ কৰো ডেইলি আমাৰ 50ৰ পৰা 70টা মিউটেশন হয় স্যাৰ চোৱা কথাটো হ'ল এনেকুৱা যে মানুহ নিজে গৈ কৰে গাঁৱৰ দুখীয়া মানুহজনে নিজে গৈ কৰিব পাৰে স্যাৰ আমি আমাৰটো নৰ্থ গুৱাহাটী সাৰ্কেলত কোনো নোৱাৰে স্যাৰ আমি কালেক্ট কৰি আনো স্যাৰ নাই পাৰে জানো মইতো দিছপুৰ সাৰ্কেলত কোনোবা নিজে গৈ মানুহে কৰিব পাৰে কাৰোবাই বুকুত হাত দি ক'ব পাৰিব কালিৰ পৰা মই দুদিন অফিসটোত বহিম নিজে গৈ কোনোবাই পাৰিব ক'ত গ'ল দিছপুৰৰ সাৰ্কেল অফিস পুৰণা দাগ নতুন দাগ নিজে পাৰে কোনোবাই গৈ কৰিব প্ৰায় নাহে কিয় আমাৰ অফিসত আটাইতকৈ ডাঙৰ কথাটো হ'ল তোমালোক সাৰ্কেল অফিচাৰ কালি পৰহি ডিসি হবা যদি পাব্লিক তোমালোকৰ ওচৰত নাহে দালাল তোমালোকৰ ওচৰত আহে তেলে আমি এখন দালালৰ সাম্ৰাজ্যক প্ৰিজাইড কৰি থকা তাই ভুৱা নাই জানো মই আজি তোমালোকক মাতি কিয় নিছো দিস ইজ মোস্ট পেইনফুল এক্সপেৰিয়েন্স অফ মাইন এজ এ মিনিষ্টাৰ 2001 পৰা মই মন্ত্ৰী থাকিলো সব জায়গাতে ৰিফৰ্ম হল কিন্তু আমাৰ সাৰ্কেল অফিস বিলাকত দালাল বিলাকৰ যেটো পাদুৰ্ভাৱ বুলি কয় হেটো বাঢ়ি গৈ আছে এটা সাধাৰণ মানুহে ভাবি ললে যে এটো জুৱা নিয়মটোৱে দালালৰ থদি জুৱা এটা মানুহৰ মনত থিংকিং হৈ গল যে আমি গলেতো নহব দালালৰ থদি যাব লাগিব সাধাৰণ মানুহজন গলে টেবুলৰ পৰা কোনো মূৰ তুলি নাচায় কামটো কৰি নিদিয়ে কৰোতে 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 দালালজন গল দালালজনে অফিসত এক্সেস পাই গল মাটিৰ ড্ৰবেক্স বিলাক হি বুজি পাই গল কাৰ মাটিত কি প্ৰবলেম আছে এই যে এতিয়া ৰেভিনিউ দিয়া নাই গভৰ্নমেন্ট মাটি হৈ আছে এতিয়া আমাক কৈছে এতিয়া হেতুটো এটা দুৰ্ভাগ্যৰ কথা যে কিবা কাৰণত ট্যাক্স দিব পৰা নাছিলে তাৰ মাটিটো গভৰ্নমেন্টত আইনত লৈ দিজ আৰ ব্ৰিটিছ আইন নট দা ল অফ ডেমোক্ৰেটিক ইণ্ডিয়া আমি এমেন্ডমেন্ট কৰা নাই পৰি আছে দালালজনে বুজি পাই গল দালালজনে গম পাই গল যে এই মাটিটো গভৰ্নমেন্ট হৈ গল দুদিন পিছত আৰু এজন মানুহক লগাই দিলে গভৰ্নমেন্ট মাটি বুলি ডিসিৰ পৰা ৰিপৰ্ট আহিলে আমি মাটিটো কাবাক এলট কৰি দিলো আজি মোৰ নিজৰ মই সৰু কাম এটাটো নৰ্থ গুৱাহাটী সাৰ্কেলত যোৱাৰ মোৰ হিম্মত নাই মই আজিলৈকে এমএলএ থাকি যিমান কাম কৰাইছো কাবাক লগুৱাই কৰিছো তুমি সাৰ্কেল অফিচাৰ তেওঁ সাৰ্কেল অফিচাৰ বুলি কথা নহয় ইট হ্যাজ বিকাম এ ট্ৰেডিশন আৰু এই মিছন বসুন্ধৰা আন্ডাৰত সিএম ভিজিলেন্স উইল ওয়ার্ক প্যারালেলি দালাল দেখিলে মই থপিয়াই লৈ আৰু ভাৰ্চুৱেলি মই থপিয়াই লৈ গতিকে অফিসত গৈ মিছন বসুন্ধৰা ষ্টাৰ্ট হোৱাৰ দিনাখন দালালখিনিক মাতি আনি গামোচা দি যে তহঁতে এইকেইদিন নাহিবি আৰু তোমালোকে গোটেই কেইজন দালাল জানা আৰু দালাল বিলাকৰ নামত কালি কি হৈছে মই কৈছো আমাৰ জালুকবাৰীত এনআৰএলৰ মাটি এটা কিবা কিনিবৰ কাৰণে দিছে সব সাধাৰণ মানুহৰ পৰা লিখাই লৰা বিলাকে লিখাই লৈছে মাটিটো পিছত গভৰ্নমেন্টৰ পালৰ পৰা পাব একুইজিশন কষ্ট বহুত টকা কৃষকে পাব অকণমান টকা এই গোটেই মাটিৰ সিস্টেমটো দালালটো এন্ট্ৰি কৰাই দি প্ৰথম আইন বিলাক টান কাম বিলাক ধুনিয়াকৈ নহয় এখন গোটেই দালালৰ বজাৰ কোনো এজন ডিসি কোনো এজন এডিসি কোনো এজন সাৰ্কেল অফিচাৰে আজিলৈকে এটো চিন্তা কৰা নাই যে মোৰ তা দালালি কিয় কামটো লৈ আহে পাব্লিকজন শিক্ষকজন কিয় নাহে ডাক্তৰজন কিয় নাহে
তোমালোকৰ পিছত আহাৰ পৰা কোনোবা ডাক্তৰ দেখিছা ভাল মানুহ আহিছে স্যাৰ ক'ত আহিছে গোটেই তাতে কনভাৰ্চনৰ কাৰণেতো মই নকওঁ মানুহৰ নাম ক'লে বেয়া হয় আৰু মোৰ ওচৰত ইয়াত আহিছে পলাশবাৰী ইজ দ্য লাৰ্জেষ্ট এণ্ড ছেকেণ্ড ওল্ডেষ্ট চাৰ্কেল ইন দ্য ষ্টেট ফৰ লাষ্ট 5-6 years circle officer have been harassing not only the common people but also business community and industrialists for sale permission reclassification demarcation etc. For each one case one previous lady circle officer used to demand lakhs of rupees per bigha. The present one is also taking the same way. নহয় স্যাৰ এইবিলাক আহিছে নিউট্ৰেল মানুহৰ পৰা মোৰনো তোমাক মই চিনি পাওঁ নে জানি পাওঁ মইতো ইম্পেক্ট ষ্টাডি কৰি আছো ন অফিচবিলাকত প্ৰত্যেকজন অফিচ এটা মই অলপ ক'লে তুমি মোক ইয়াত প্ৰেছাৰ কৰিলে মই দালাল কেইজনৰ নামো কৈ দিম অমুকে কৰে মইতো প্ৰত্যেকটো অফিচৰ ওপৰত ইম্পেক্ট ষ্টাডি কৰাই আছো যে সেই মানুহজনৰ ওপৰত সাধাৰণ মানুহৰ ধাৰণা কি ডিসিজনৰ ওপৰত মানুহজনৰ ধাৰণা কি মই মিটিংতে অহা ডিসি কনফাৰেন্সত কম তোমাৰ ওপৰত পাব্লিকৰ ধাৰণা কি তেওঁৰ ওপৰত পাব্লিকৰ ধাৰণা কি তেওঁৰ ওপৰত পাব্লিকৰ ধাৰণা কি যদি মানুহ ৰুড হয় কথা নাপাতে তেতিয়াও মানুহে বেয়া পায় এই ৰিপৰ্টত সেইটো আহি যাব তুমি ঠিক আছে তোমাক মই একো এলিগেশ্যন দিয়া নাই বাট দিস ইজ দ্য ইম্প্ৰেশ্যন অফ দ্য পিপল হাউ উই কেন চেঞ্জ দ্য ইম্প্ৰেশ্যন তুমি লোৱা বুলি কোনো প্ৰমাণ নাই আজি তুমি যদি কোৱা মই লোৱা নাই তেওঁ ক'ব লোৱা নাই মই লোৱা নাই তেওঁ লোৱা নাই কিন্তু পাব্লিকেটো না মানে পাব্লিকেটো নিউজৰ ওপৰত নিউজ দিয়ে থাকে যে আমি পইচা দিছো তাৰ মানে আমাৰ নামত কোনোবাই লয় হেতু হ'ব পাৰে আমাৰ নামত কিয় কোনোবাই লয় কাৰণ আমি অফিচত দালালক আহিব দিও আহিলে ক'ব লাগে তোমাৰ কাৰ কাম নেকি এটোতো পেটাখনত তোমাৰ দেউতাৰো নাই তোমাৰ মাৰো নাম নাই তোমাৰো নাম নাই তুমি কিয় ইয়াত আহিছা যোৱা সেইখিনি আমি কিমান মানুহক খেদি দিছো So মই all circle officerক মই all circle officerক একদম in no uncertain terms কৈছো যে মই চিফ মিনিষ্টাৰ থাকালৈকে মাটিৰ কাম দালালৰ হাতেদি হ'ব নোৱাৰি This is the final act of a mission বসুন্ধৰা site কিয় কৰিবলগীয়া হৈছে কাৰণ কোনো মানুহে মই নিজে আজিলৈকে কৰিব পানে কলে দাদা নাযাব এটো 10-5 দিন লাগে অমুকক দি দিও কি কৰি আনি দি দিব এই ইম্প্ৰেশনটো আমাৰ ওপৰত কিয় হল উই আৰ দা সিভিল সার্ভিস অফিসার টুমৰো উইল বি দা ডিসি মই এই জেনাৰেশনটো কোৱা নাই ৰাইট ফ্ৰম আজি 20 বছৰ 25 বছৰৰ পৰা আমাৰ এই ধাৰণাটো কিয় হল যে ডিটি অফিচত গলে দালাল লগনে লাইসেন্স নাপায় মাটিৰ কাগজ দালাল নহলে মাটিৰ কাগজ কাৰেকশন নহয় এইটো নহলে আমাৰ ষ্টেট কোটটো কেতিয়াও আগবাঢ়িব নোৱাৰে আৰু যদি সিভিল সার্ভিস অফিসার হেডস এ সার্কেল ইট ইজ এ বিগ অনার টু বি এ সিভিল সার্ভিস অফিসার কিমান পঢ়াশুনা কৰি কষ্ট কৰি পাব লাগে তা আমি যদি আমাৰ ৰেপুটেশনটো 500 টকা 1000 টকাত লৈ যাওঁ ইয়াত কৈতো জাতিটোৰ কাৰণে দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে